নমস্কাৰ। কোভিডক লৈ মানুহৰ মনত যিটো ভয় আৰু সন্ত্ৰাস সোমাই আছে সেইখিনি দূৰ হ'ব নাপাওঁতেই এতিয়া কি হৈছে, এটা নতুন বেমাৰৰ নাম মানুহৰ মাজলৈ আহিছে। বেমাৰটোৰ নামটো কেনেকুৱা? ব্লেক ফাংগাছ। শুনিছেনে নামটো? ব্লেক। এনেই অলপ ব্লেক শব্দটো দি দিলে অলপ এনেই ভয় লগা হৈ যায়, হয় নাই? ব্লেক কামাণ্ডোবিলাক এনেই ষ্ট্ৰং, ডেঞ্জাৰাছ হয়, য'ত ত'ত গুচি যায়, হয় নাই? এতিয়া ব্লেক কামাণ্ডো বুলি কোৱাৰ লগে লগে আৰু ডেঞ্জাৰাছ, হয় নাই? ফাংগাছ, ব্লেক ফাংগাছ। মানুহে এতিয়া বেছি ভয় খাব আৰম্ভ কৰিছে। সকলোৱে মাত্ৰ ভয় সুমুৱাইহে দিয়ে, কোনো নকয় যে এই বেমাৰটো আচলতে হয় কি। যদি মানুহক কৈ দিয়ে লোকচানটো কি? নে আপোনালোকৰ TRP কমিব? আপোনালোকে মানুহক ক'ব লাগিব যে এই বেমাৰটো সকলোৰে নহয়। কাৰোবাৰ যদি ক'ভিড হৈছে, এইটো মেণ্ডেটৰী নহয় যে সকলো ক'ভিড পেচেণ্টৰে এই ব্লেক ফাংগাছটো হ'ব। এই ব্লেক ফাংগাছটো হয় কি? মই আজি এই ভিডিঅ'টোত থুলমূলকৈ বুজাই দিম, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই ব্লেক ফাংগাছটোক লৈ মানুহে বহুতে ভয় খোৱা অলৰেডি আৰম্ভ কৰিছেই। আৰু মই সদায় কওঁ যে জ্ঞানৰ সহায়েৰে আমি ভয়বোৰ দূৰ কৰিব পাৰোঁ। ভালকৈ মন দি শুনিব। আপুনি যদি ব্ৰেডৰ যদি পিচ এটা বাহিৰত থৈ দিয়ে, কেইদিন পিছত তাতে এই চুলিৰ নিচিনা কপাহৰ নিচিনা গজেন নাই? গজেনে দেখিছেনে? সেইটো কি বাৰু? বেক্টেৰিয়া নে ভাইৰাছ নে কি? সেইটো হৈছে ফাংগাছ, অৰ্থাৎ ভেঁকুৰ লাগে, হয়নে? আপুনি এনেকুৱা বিলাহী, তিয়হ টাইপৰ কিবা ফল মূল থ'লেও, চব্জি টাইপৰ থ'লেও তাত কেতিয়াবা আপোনাৰ এনেকুৱা কপাহৰ নিচিনা বেলেগ বেলেগ ৰঙৰ লাগে, হয়নে? সেইটো হয় আপোনাৰ ভেঁকুৰ। মানুহৰ গাটো ভেঁকুৰৰ ইনফেকশ্যন হয় নহয়, ফাংগেল ইনফেকশ্যন। খুব যে খজুৱাই এনেকৈ বাঢ়ি গৈ থাকে যে, তেনেধৰণৰ বিভিন্ন ধৰণৰ ভেঁকুৰ আছে আচলতে। তাৰ ভিতৰত এবিধ ভেঁকুৰ, আপোনাৰ সেইটো নামটো হ'ল মিউকৰমাইক'চিছ, ঠিক আছে? এই বেমাৰটোৰ নাম মিউকৰমাইক'চিছ, যে ব্লেক ফাংগাছ যিটো। কথাটো কি হয়, সকলো পেচেণ্টৰ নহয় দেই, সকলো ক'ভিড পেচেণ্টৰ নহয়। কিছুমান ক'ভিড পেচেণ্ট যিসকলৰ অলৰেডি ইমিউনিটি কম্প্ৰমাইজ হৈ আছে, তেখেতৰ ধৰি লওক আগৰ পৰা HIV বেমাৰ আছে, হয়তোবা আগৰ পৰা ডায়েবেটিছ, বহুত আনকণ্ট্ৰল থাকে, আৰু এতিয়া ক'ভিডৰ ট্ৰিটমেণ্ট চলোতে তেখেতক ষ্টেৰইড দিয়া হৈছে। বুজি পালেনে? ষ্টেৰইডটো দিয়া হ'বই ন। যিবিলাক পেচেণ্টৰ লাংছত বহুত বেছি ARDS হৈছে, পানী জমা হৈছে, ইনফ্লেমেটৰী ৰেছপন্স হৈছে, লাংছবিলাক বেছিকৈ ইনফেক্টেড হৈছে, সেইসকলক ষ্টেৰইড দিয়া হ'ব। তো ষ্টেৰইড দিয়াৰ ফলত কি হয়, সেই ইমিউনিটিটো আৰু অলপ তলত যাব পাৰে। এতিয়া ইমিউনিটি তলত প্ৰায়ভাগ মানুহৰে যাব ষ্টেৰইড দিলে, কিন্তু আমি ইমিউনিটিটো মেইনটেইন কৰিবৰ কাৰণে ভিটামিন লৈ আছোঁ, খানা পিনা খাই আছোঁ। মেণ্টেলি ষ্ট্ৰং থাকিলে ইমিউনিটিও ষ্ট্ৰং থাকিব। সেয়েহে সকলোৱে ভয় খাবলৈ কথা নাই। এতিয়া কথাটো হ'ল, যিবিলাকৰ ইমিউনিটি বেছিকৈ ডাউন গুচি যায়, সেইসকলৰ একেবাৰে কিছুমানৰহে, সকলোৰে নহয়, কিছুমানৰ কি হয়, এই ফাংগাছবিধ, এই ভেঁকুৰবিধ গৈ নাকত, ইয়াতে থকা গাঁতবিলাক যে চাইনাছবিলাকত, ফ্ৰণ্টেল চাইনাছ হৈ গ'ল, মেক্সিলাৰী চাইনাছ হৈ গ'ল, এইবোৰ চাইনাছৰ গাঁতবিলাকত, নাকৰ ফাঁকত, পুতত, মুখৰ ভিতৰত, চকুত, এইবিধ বস্তুৱে গৈ ইনফেকশ্যন কৰিব পাৰে। সকলোৰে নকৰে, কিছুমানৰ, বহুত ৰেয়াৰলি। এই বেমাৰটো নতুন বেমাৰ নহয়, এই বেমাৰটো আগৰ পৰাই আছিলে। কথাটো কি হ'ব, এতিয়া চাওক, মই কোৱাৰ পিছত পটককৈ ভয় খোৱা আৰম্ভ নকৰিব। বেমাৰটো যিসকলৰ হ'ব, সেইসকলৰ কি হ'ব, প্ৰথমতে নাকেৰে কি হ'ব, নাকটো সোপা মাৰি ধৰা নিচিনা হ'ব, বিষ হ'ব পাৰে, এফালে নাকটো ফুলি যাব পাৰে, এফালে এইখিনি এনেকৈ চাইনাইটিছ বা গালখন ফুলি যাব পাৰে, চকু ফুলিব পাৰে, আৰু এটা ছাইডত মূৰৰ বিষ হ'ব পাৰে। সেইটো হ'ব পাৰে। ক'ভিডতো এই ধৰণৰ চিমটমছ দেখা দিয়ে। সেই সকলোৰে যাব কথা নাই। মই আকৌ কৈছোঁ, যিসকল মানুহৰ অলৰেডি ইমিউনিটি কম, যিসকল মানুহৰ অলৰেডি আগতে HIV আছিলে, HIV গম পাই চাগে, আগতে HIV আছিলে, ভাইৰাছটো আছে, ত' H হৈ আছিলে মানুহজনৰ, আৰু লগতে হয়তোবা মানুহজনৰ আগৰ পৰা কি হৈ আছিলে, আনকণ্ট্ৰল ছুগাৰ। এতিয়া সকলো ছুগাৰ থকা মানুহৰ যে মিউকৰমাইক'চিছ হ'ব, ব্লেক ফাংগাছ হ'ব, এইটো কোনো কথা নাই। বুজি পালে? এতিয়া কথাটো হ'ল, আপোনাৰ যদি এনেকুৱা কিবা চিমটমছ দেখা দিয়ে, বোলে নাকটো বিষাইছে, নাকটো বেছিকৈ সোপা মাৰি ধৰিছে, ক'ভিড হৈ গ'ল, বেছি সোপা মাৰি ধৰিছে,
ইফালে এইখিনি ফুলি উঠিছে, নাকৰ এইখিনি ফুলি উঠিছে, চকুৰে অলপমান চকু বিষ হৈছে, চকুৰে দেখা পোৱা নাই, এনেকুৱা ধৰণৰ যদি চিমটমছ দেখা দিয়ে আপুনি ওচৰৰ ডক্টৰক দেখাওক। আৰু আপোনাৰ যদি ক'ভিডৰ ট্ৰিটমেণ্ট চলি আছে, আপোনাৰ যদি বৰ্তমান চুগাৰ বেছি হাই গৈ আছে, তেন্তে আপুনি আপোনাৰ চিকিৎসকক কওক। আপোনাৰ চিকিৎসকে অলৰেডি চাগে আপোনাৰ চুগাৰৰ কাৰণে ব্যৱস্থা লৈছে। চ' ভয় খোৱাৰ প্ৰয়োজন নাই। ব্লেক ফাংগাছ বুলি ইমান প্ৰশ্ন পাইছোঁ মানুহৰ পৰা, আপোনালোকে ভয় নাখাব। বেমাৰটো আছে, আগৰ পৰা আছে, এতিয়া 2-এজন মানুহৰ গাত বেছিকৈ হৈছে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু আপোনাৰ মনৰ পৰা এই ব্লেক ফাংগাছ বোলা বস্তুটোৰ ভয়টো চাগে কমিছে। আজিলৈকে আমাৰ হস্পিটেলত আজি দিনটোলৈকে মই ব্লেক ফাংগাছৰ কোনো কেছ অহা দেখা নাই। 2-এটা কেছ গুজৰাটত হৈছে। আচ্ছা, আৰু এটা কথা, এই ফাংগাছবিলাকৰ পৰা, এই ভেঁকুৰবিলাকৰ পৰা দূৰত থাকিবলৈ কাৰণে কি কৰিব, আপোনাৰ ঘৰৰ যিবোৰ কাপোৰ কানি আছে, আপোনাৰ বিচনা চাদৰ, গাৰু কভাৰ, গাৰু, মেট্ৰেছ, ব্লেংকেট, এইবোৰ বস্তু তোচকবিলাক পাৰিলে ক'ভিড পেচেণ্টৰ ক্ষেত্ৰত বা এনেও গোটেই ঘৰৰ মানুহখিনিৰ কাৰণে এইকেইদিন যিকেইদিন আপোনাৰ ট্ৰিটমেণ্ট চলি আছে, এইকেইদিন আপুনি এইবোৰ ৰ'দত দিয়ক। আপুনি ঘৰটো ভালকৈ চাফ চিকুণ কৰাওক। ঘৰত যদি আপোনাৰ কি লাগিছে, কুলাৰ লাগি আছে, কুলাৰত পানী থাকে যে, সেইবোৰৰ পৰা ফাংগাছ হ'ব পাৰে, সেইবোৰ চাফ চিকুণ কৰক। অৰ্থাৎ আপোনাৰ ঘৰত জেকা ঠাই থাকিব নালাগিব। বস্তু বুজি পালে? বা যদি ঘৰতে যদি পুৰণা খাদ্য যদি বহুত দিনৰ পৰা পচি আছে, পৰি আছে, সোনকালে চাফ কৰি দিয়ক। ঘৰটো যদি চাফ চিকুণ থাকে, আৰু বিচনাৰ তলত যে বহুত যে এলান্ধু জমা হয় যে, সেইবোৰ চাফ কৰক। সেইবোৰ যদি চাফ কৰে, এনেকুৱা ধৰণৰ মিউকৰমাইক'চিছ বা ব্লেক ফাংগাছ হ'ব চান্স একেবাৰে 0 হৈ যাব। সুস্থ থাকক, সবল থাকক, জ্ঞানৰ দ্বাৰা বেমাৰবিলাকৰ লগত যুঁজোৱা হওক। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।